তো নমস্কাৰ কলিজাসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কলিজাসকল মানে বন্ধুসকল, মই জয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় জেড বয়। আজি মানে মই বৰ্তমান বলেঙত আছোঁ। বলেঙত এটা নদী আছে, মানে যিটো নেকি চিয়াং নদী হয়। চিয়াং নদীৰ মই বৰ্তমান ডাম্পিং পইণ্টত আছোঁ। মানে ইয়াৰ পৰা ডাম্পিং পইণ্টৰ পৰা মানে চিয়াং নদীৰ তলত যাব পাৰে নে নোৱাৰে এটা মানে চেলেঞ্জ কৰিছিলোঁ মানে ল'ৰা এজনক, মোৰ লগৰীয়াটোক। তেওঁ কিন্তু পূৰা চিয়াং নদীৰ তলত পূৰা পানী গৈ কিনে চুব পাৰে নে নোৱাৰে এইটো মানে চেলেঞ্জ কৰিছোঁ। এতিয়া বৰ্তমান কি বুলি কয়, এতিয়া উঠিব পাৰিম নোৱাৰোঁ, আপোনালোকে সম্পূৰ্ণভাৱে দেখুৱাই থাকোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, আমি দুজনেই মানে এতিয়া চেলেঞ্জ কৰিছোঁ মানে ইয়াত এই নদীত যাব, মানে বহুত দূৰ হয় আচলতে। লাহে লাহে যাবি দেই, পাৰে নে নোৱাৰে। যাবতো পাৰিব কিন্তু উঠিবৰ সময়তহে। পাৰিছে ল'ৰাটো বাৰু। পুৰা ল'ৰাটো গৈ আছে আৰু মোৰতো বন্ধুসকল সম্ভৱ নাই উঠিবলৈ। বন্ধুসকল মই নোৱাৰিম, কিন্তু মই যাব নোৱাৰিম। আপোনালোকক মইতো নোৱাৰিম, মানে এই লগৰটোৱে গৈ আছে মানে আমাৰ। উঠিব পাৰে নে নোৱাৰে চাই লওঁচোন। আৱাজ শুনিছ? আৱাজ নাই, শুনি পোৱা নাই। মই মতাটো শুনি পোৱা নাই, ইমান ওখ। এতিয়া উঠি আহিছে আৰু মইতো বন্ধুসকল চেলেঞ্জ নকৰোঁ, মই নোৱাৰিম আচলতে। চেলেঞ্জ কৰি গ'লেও মই মানে নামি যাব পাৰিম, কিন্তু উঠোঁতে মোৰ মানে একেবাৰে 1 বছৰ লাগিব নেকি। আহি যা। পাহাৰ বগাই বগাই কপ ফুল আমি দিম তোমাৰ, নদীৰে ঘাটলৈ জানো অকলে তই নাহিবি, ডেকা ল'ৰাই জোকাব তোমাৰ। আহিছ
আহি থাক আহি থাক এই বাহত কিয় বাহত বাহত ওই কিনে কেনেকা লাগিল তলত ভাল লাগিলে কিমান ভাল লাগছে বহুত ভাল লাগিছে বুকুটো ভিজিট কৰিছে চাগে না এতিয়াতো 500 টকাটো দিবই লাগিব মই 500 টকা এটা শ্বৰ্ট লগাইছিলো মানে ইয়াত 500 টকাটো আপোনালোকৰ ওচৰতে মই একেবাৰে দি দিছো আৰু এইটো 500 টকাটো এইটো ল এতিয়া অলপমান ভাকৰ ভাকৰ মৰাবি দেই বন্ধুসকল মানে আজি আমি আকৌ আহিছো মানে পইণ্টত মানে এতিয়া আমি আহিছিলো কিন্তু ইয়াতে আকৌ কি বুলি কয় ৰাস্তাটো সদায়তো বলক ঘূৰি থাকে আপোনালোকক দেখুৱাই থাকোঁ কিন্তু এতিয়া কাটিং এতিয়াতো বৰ্তমান 10 বাজিছে ৰাতিপুৱা 10 বাজিছে তাৰপিছত এতিয়া গধূলি মানে গধূলি নহয় আৰু মানে 1 বজাত মানে খুলিব বুলি কৈছে এইটো কাৰণে আমি ইয়াত বৰ্তমান চিনেৰীবোৰ চাই আছোঁ আৰু তাকে দুইজনে চেলেঞ্জ কৰিলোঁ 500 টকা এটা গ'ল আৰু মোৰ দুখ লাগিলে অলপ মনত কিন্তু পটকে কৈও পালোঁ মানে তাৰপিছত এতিয়া মানে লাহেকৈ যাব লাগিব আৰু নিজৰ নিজৰ কামত বন্ধুসকল মানে পাগল নিচিনাকৈ মানে একেবাৰে ৰাস্তাৰ কিনাৰে কিনাৰে ঘূৰি আছোঁ মানে কি বুলি কয় নদীটো চাবৰ কাৰণে চাওকচোন নদী ওচৰতে এনেই ওচৰত দেখি পায় কিন্তু বহুত তলত কিন্তু পোৱালটো বোলে পানী পিয়া লাগিছে এতিয়া পানীটো এইটো খোৱা সম্ভৱ নে অসম্ভৱ নে এইটো খাব পাৰে বাৰু এইটো খাব পাৰে পানী আহি আছে যথেষ্টখিনি পানী আহিছে কিন্তু ওপৰৰ বস্তিৰ পৰা আহিছে নে বোলে সুৰুংগৰ তলৰ পৰা আহিছে ক'ব পৰা নাই একদম মাউণ্টেইন পাহাৰ মানে ঝৰ্ণা পানী চাচোন কিমান ওপৰৰ পৰা আহিছে বন্ধুসকল এইবিলাক জেগা আচলতে এইবিলাকে জেগা বুলি কয় আচলতে মানে বন্ধুসকল 500 টকাৰ লোভত মানে তলত নামিছিলোঁ এতিয়া পানী পিয়া লাগিলে বেয়াকৈ এতিয়া উপায় নাই মাৰ বন্ধুসকল এইটো মানে ব্ৰিজ আছিলে আচলতে জুম কৰি দেখুৱাইছোঁ ইয়ালৈকে যাবলৈ বহুত সময় লাগিব কমেও আধা ঘণ্টামান লাগিব কিন্তু আজি নাযাওঁ আৰু টাইমটো শ্বৰ্ট কেতিয়াবা আপোনালোক আহিলে দেখুৱাম এইটো ব্ৰিজটো এইটো মানে ঝুলনা ব্ৰিজ ছিষ্টেমেই আৰু প'ষ্ট নাই তলত যিটো নেকি এইটো বেলি আকাৰৰ যে এটা আছে নহয় ৰিং চাইজৰ এইটো আচলতে তলৰ প'ষ্ট ডেঞ্জাৰ আমাৰ ইয়াতে ব্লক পইণ্ট মানে ইয়াৰ পৰা ৰাস্তা বন্ধ গাড়ীবোৰ পুৰা চাওক বন্ধুসকল এতিয়া 1 বজাত খুলিব বুলি কৈছে তাকে অলপ ইয়াতে থাকিব লাগিব আৰু এমাৰ্জেঞ্চি কল আপতকালীন এমাৰ্জেঞ্চিৰ কাৰণে ইয়াত দি থৈছে মানে পুৰা ব্লক গাড়ী আছিলে কেইটামান আছিলে গাড়ী ৰাস্তা ব্লক বন্ধুসকল আপোনালোকক মই কিলোমিটাৰ দেখুৱাইছোঁ ইয়াৰ পৰা আপোনাৰ পাছিঘাট ইয়াৰ পৰা আচলতে 81 কিলোমিটাৰ ডিব্ৰুগড় আপোনালোকে স্ক্ৰীনত দেখিছে চাগে 226 কিলোমিটাৰ আলং আৰু বেছি দেৰি নাই মানে বেছি দূৰ নাই
27 কিলোমিটাৰ আৰু ইপিনে হ'ল টুটিং আচলতে 247 কিলোমিটাৰ ইংকিয়ং 92 কিলোমিটাৰ বলেং 16 কিলোমিটাৰ